কামৰূপ আৰু গোৱালপাৰা জিলাবাসীলৈ বিপদৰ আগজাননী। মৰুভূমি হৈ পৰিব সুজলা সুফলা দুয়োখন জিলা। 11,080 কোটি টকাৰে কেন্দ্ৰৰ অভিলাষী আঁচনি। সৰ্বনখীয়া পাম তেলৰ খেতি কৰিব অসমত। চুবুৰীয়া শ্ৰীলংকাই কাহানি বাই নিষিদ্ধ কৰিলে পাম তেলৰ খেতি। এজোপা পাম গছে দৈনিক শোষণ কৰে 300-400 লিটাৰ পানী। ভয়ংকৰ ভৱিষ্যতৰ দিশে অসম আৰু অসমীয়া জাতি। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলৰ মুঠ 9 লাখ হেক্টৰ কৃষিভূমিত পাম তেলৰ খেতি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। নেশ্যনেল মিছন অন এডিবল অইল ইন পাম আঁচনিৰ জৰিয়তে ৰূপায়ণ কৰিব বিচৰা কেন্দ্ৰীয় চৰকাৰৰ এই অভিলাষী আঁচনিখনত ব্যয় হ'ব 11,040 কোটি টকা। চলিত বৰ্ষৰ 18 আগষ্টত দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় চৰকাৰৰ এক কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ এই কেবিনেট সিদ্ধান্তৰ পিছতে তৎপৰতা অৱলম্বন কৰিছে দিছপুৰৰ ৰাজ্য চৰকাৰখনেও। কেন্দ্ৰৰ সিদ্ধান্তলৈ সমৰ্থন জনাই ৰাজ্য চৰকাৰে কামৰূপ গ্ৰাম্য আৰু গোৱালপাৰা জিলাত পাম খেতিৰ বাবে 350 হেক্টৰ ভূমি চিহ্নিত কৰি উলিয়াইছে। উল্লেখযোগ্য যে আজিৰ পৰা 3 দশক পূৰ্বে আন্দামান নিকোবৰ দ্বীপপুঞ্জত কেন্দ্ৰীয় চৰকাৰে পাম তেলৰ খেতিৰ কেইবাখনো অভিলাষী প্ৰকল্প ৰূপায়ণ কৰিছিল। পিছে এই খেতিৰ জৰিয়তে অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰাত বিগত 88 বৰ্ষত দেশৰ উচ্চতম ন্যায়ালয়ে আন্দামান নিকোবৰত পাম তেলৰ খেতিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে। হায়দৰাবাদত থকা চেণ্টাৰ ফৰ ছাষ্টেইনেবল এগ্ৰিকালচাৰৰ জ্যেষ্ঠ কৃষি বিজ্ঞানী GV ৰমন জানিউলুৱে প্ৰকাশ কৰা মতে পাম তেলৰ একোজোপা গছে ভূগৰ্ভৰ পৰা দৈনিক 300 লিটাৰৰ পৰা 400 লিটাৰ পৰ্যন্ত পানী শোষণ কৰে। তদুপৰি পাম তেলৰ কৃষি কাৰ্যত মাত্ৰাধিক কীটনাশক প্ৰয়োগ কৰা হয়, যাৰ পৰিণতিত পাম খেতি কৰা খেতিডৰাত পৰৱৰ্তী পৰ্যায়ত কোনো খেতি কৰ্মই সম্ভৱপৰ হৈ নুঠে। এনেবোৰ কাৰণতে চুবুৰীয়া শ্ৰীলংকাই দেশখনৰ সকলো পাম তেলৰ কৃষি ধ্বংস কৰাৰ উপৰিও এই তেলৰ আমদানিৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰিছে। ইউৰোপীয়ান ফুড ছেফটি অথৰিটিয়ে পাম তেলৰ ব্যৱহাৰত কাহানি বাই নিষেধাজ্ঞা জাৰি কৰি থৈছে। পৰিৱেশ বিজ্ঞানীসকলৰ মতে পাম তেলৰ কৃষি কৰ্মই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলকে মৰুভূমিলৈ পৰ্যবেক্ষিত কৰিব পাৰে। পাম তেলৰ কৃষি কৰ্মই উত্তৰ পূৰ্বাঞ্চলৰ বৰ্ষাৰণ্যসমূহক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ উপৰিও অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্যলৈকো ভয়ংকৰ বিপৰ্যয় কঢ়িয়াই আনিব পাৰে। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল পাম তেলৰ কৃষিকাৰ্যৰ বিৰুদ্ধে বিশ্বজুৰি প্ৰবল জনমত গঠন হোৱাৰ সময়ত বিশ্বৰ বহু দেশে পাম তেলৰ কৃষিকৰ্ম নিষিদ্ধ ঘোষণা কৰাৰ সময়ত কেন্দ্ৰীয় চৰকাৰে হঠাতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূমিত এই কৃষিকৰ্মৰ অভিলাষী আঁচনি ৰূপায়ণত আগ্ৰহী হৈ পৰিল কিয়? কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কেন্দ্ৰৰ এই সিদ্ধান্তৰ সমৰ্থনত কৈছে যে পাম তেলৰ খেতিৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ ভূমি সৰ্বোৎকৃষ্ট। কিন্তু পাম তেলৰ কৃষিকাৰ্যৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ্যলৈ ভয়ংকৰ দুৰ্দিন যে নানামিব সেই বিষয়ত আশ্চৰ্যজনকভাৱে কেন্দ্ৰীয় কৃষিমন্ত্ৰীজনে আজি পৰ্যন্ত কোনো বিশ্বাসযোগ্য যুক্তি প্ৰদৰ্শন কৰিব পৰা নাই। পাম তেলৰ কৃষিৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ জনজাতি বসতিপূৰ্ণ লাখ লাখ হেক্টৰৰ ভূমি অদূৰ ভৱিষ্যতে দেশৰ বৃহৎ কৰ্পৰেট গোষ্ঠীৰ হাতলৈ গুচি যোৱাৰ আশংকাও মুঠেও নুই কৰিব পৰা নাযায়। ৰাজনৈতিক মহলত উত্থাপিত অভিযোগ অনুসৰি দেশৰ 2 বৃহৎ পুঁজিপতি গোষ্ঠী ক্ৰমে আদানী আৰু পতঞ্জলিৰ ব্যৱসায়িক পৰিসৰ বৃদ্ধিৰ লক্ষ্যৰেহে কেন্দ্ৰই উত্তৰ পূৰ্বাঞ্চলৰ বাবে এই ভয়ংকৰ অভিলাষী আঁচনিখন গ্ৰহণ কৰিছে। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ এনে ভয়ংকৰ সিদ্ধান্তৰ সম্পৰ্কত নিজৰ গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰি মেঘালয়ৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আগাথা চাংমাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, সংবাদ লাইভ। এই মানুহজনে যে মানুহৰ আগত লাজ দি মাৰিব। ইফালে ঘৰত চাউল দাইল শাক পাচলি ফল মূল একোৱেই নাই। কি উপায় উলিয়াওঁ এতিয়া? উপায় আছে বৌ। আজিৰ যুগত সকলো সম্ভৱ।
নেক্সট দোকান নামৰ এপটো এনে এক সুব্যৱস্থা যাৰ জৰিয়তে আপোনাৰ দৈনন্দিন জীৱনৰ সকলো প্ৰয়োজনীয় সামগ্ৰী আপুনি বিচৰা মতে অৰ্ডাৰ কৰি কম সময়তে পাব পাৰে মাথো তাৰ বাবে আপোনাৰ মোবাইল ফোনৰ প্লে ষ্টৰলৈ গৈ ডাউনলোড কৰক নেক্সট দোকান এপটো